Hey guys, welcome back to my YouTube channel. মই পম্পি আৰু মোৰ চেনেলৰ আনিটি ভ্লগলৈ আপোনালোকক পুনৰ বাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভাল আৰু এতিয়া বাজিলে 10টা আৰু এতিয়া ৰাতিপুৱা খাই বৈ আমি আজৰি হ'লোঁ। সো আজি শনিবাৰ আৰু আমাৰ দোকানবিলাক আজি বন্ধ। সপ্তাহত এদিন বন্ধ শনিবাৰ দিনটো। সো সেই কাৰণে ভাবিছোঁ আজি অকমান কৰবাত ওলাই যাওঁ। তো ক'ত যাওঁ কি কৰোঁ গোটেইখিনি আপোনালোকক দেখাম। ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। এতিয়া আমি গৈ আছোঁ সেউজীয়া পৃথিৱীখনৰ মাজলৈ অকণমান বিশুদ্ধ বতাহ বিচাৰি গভীৰৰ পৰা গভীৰলৈ আমি গৈ আছোঁ অৰুণাচলৰ ফালে আৰু ক'ত গৈ আছে সেইখিনি আপোনালোকে ভিডিঅ'টো চালে গম পাব। আমি য'ত আহিছোঁ তাৰ পৰা মেইন ৰোডৰ পৰা বহুতখিনি সোমাব লাগে ভিতৰত আৰু ভিতৰৰ ৰাস্তাৰ ফালে গৈ আছোঁ। ইফালে কাৰচিন দি দেখাইছে আপোনালোকে যাতে কোনোবাই যদি ধৰিব পাৰিছে নিশ্চয় নামটো আছে তাত। আৰু অকণমান আগত ইয়াৰ ব্ৰিজ এখন আছে সৰুকৈ নদী হয়। এতিয়া সৰু ব্ৰিজখন আমি পাৰ হ'লোঁ, পাৰ হৈ মেলি গৈ আছোঁ আৰু এনেকুৱা ভিতৰত যে এনেকুৱা এটা মানে ধুনীয়া মানে ঠাই থাকিব পাৰে ভবাই নাছিলোঁ। আচলতে এনেকুৱা মানে ৰিজৰ্টবিলাক এখন ৰিজৰ্টতে আহিছোঁ আমি। ৰিজৰ্টবিলাক মানে এনেকুৱা ভিতৰত থাকে নহয়, মানে বহুত ভাল লাগে আৰু প্ৰকৃতিৰ বিশুদ্ধ বতাহ ল'ব পৰা যায় ধুনীয়াকৈ। Hey guys, ফাইনেলি আহি পালোহি আমি য'ত আহিছিলোঁ। সো ভিতৰত এখন আছে গেটখন হয় মেইন গেটখন আৰু ভিতৰলৈ সোমাই যাওঁ। সো দেখাম আপোনালোকক কোনখন ৰিজৰ্টত আমি আহিছোঁ। সো প্ৰথমতে ভিতৰত সোমাই যাওঁ তাৰপিছত দেখাই যাম, চাই থাকিব। এতিয়া আহি পালোহি আৰু অকণমান বহি লৈছোঁ। ইয়াতে বহুত গৰম আছে। সো কেনেকুৱা লাগিছে ৰিজৰ্টখন? ঠিকে, ইমান চাবলগীয়া ইমানো নহয়, চাবলগীয়া মিডিয়াম আৰু ইমান হেৰি নহয় আৰু ভাল লাগিছে আৰু ৰ'দটো কিন্তু অলপ বেছি আছে, বহুত কাঢ়া আছে ৰ'দটো। সেইটো কাৰণে আমি মানে ওপৰত অকণমান বহি লৈছোঁ। গছ এজোপা আছে একদম গছৰ তলত, মানে পৰিৱেশটো অকণমান দেখাইছোঁ আৰু এইফালে ভাগিন আৰু বাইদেউ ফটো তোলাত ব্যস্ত। ফলৰ পৰা মই এটা খুৱাই দিছোঁ আৰু অকণমান কেমেৰাটো ঘূৰাই দিছোঁ। আচলতে এখন নদী হয়, নদীৰ ওপৰতে বনাইছে। এইটো এটা চাংঘৰ নিচিনা আৰু এইফালে মানে ব্ৰিজৰ নিচিনা দি দিছে, মানে ধুনীয়াকৈ কাঠৰ পৰা বনাইছে আৰু এনেকুৱা ধুনীয়াকৈ বনাইছে আপোনালোকে আহিলে গম পাব। বহুত ভাল লাগিছে। মানুহবোৰ গোটেই মানে ইয়াত গা ধুইছেহি আহি। আৰু আমি যিহেতু ইয়াত গা নুধুলোঁ, মানুহ বহুত ভিৰ আছিলে, বহুত ভিৰ ভাৰ পাইছোঁ। অলপ ফটো চটো তুলিলোঁ, কিন্তু ফটো তোলাও একেবাৰে শান্তি নাই, মানে ইমানেই ৰ'দ নহয়। এইফালে ল'ৰাকেইটা গা ধুই আছে, ল'ৰা ছোৱালীকেইটা। মানুহ ইমান ভিৰ চাওকচোন বাৰু, পানী ইমানেই চফা। আৰু এইফালে বাইদেউ বহি আছে আৰু এইফালে এটা মেকুৰী, আৰু মেকুৰীটো ধুনীয়াকৈ ইয়াতে শুই আছে। বেতৰ মানে মূঢ়া টাইপৰ হয়। আৰু এইফালে ভাগিন আৰু মই অকণমান পানীত মানে খেলিছোঁ বুলি ক'ব লাগিব। গোটেই মানুহবোৰ গা ধুইছে, কিন্তু আমি ইয়াত গা ধুবলৈ ইমান ভাল নালাগিলে, ইমান মানুহ ভিৰ গা ধোৱা তাত। আৰু নদীখন অকণমান মানে বাম হয়, আমি গা নুধুলোৱে ইয়াত। চাওকচোন বাৰু কিমান ভিৰ এই টুকুৰা ঠাইতে। আৰু ডিজাইনটো বহুত ধুনীয়াকৈ বনাইছে। আৰু এই ঘৰটো দেখিছেনে, চাংঘৰটো গোটেই মানে টকৌ পাতৰ হয়, বহুত ঠাণ্ডা। আমি অহা ৰিজৰ্টখন হৈছে এয়া টুংটাওৰেছট নামচাই। তো এইখনতে আমি আহিছোঁ। এইফালে দেখাই দিছোঁ অকণমান। এনেকুৱা গৰমত মানে ঘূৰিব নোৱাৰি আৰু ইয়াত। এতিয়া এইফালে কটেজ আছে বনোৱা, বলকচোন বাৰু দেখাওঁ কটেজকেইটা অকণমান ওচৰৰ পৰা। আচলতে কটেজৰ ডিজাইনটো বহুত ধুনীয়া লাগিছে, ট্ৰেংগলত বনাইছে, ট্ৰেংগল শ্বেপত। গোটেইখিনি ভাল লাগিছে। এনেকৈ ছাইডৰ পৰা চালে বহুত ধুনীয়া লাগে, একেবাৰে যেন তলৰ পৰা মানে মাটিত লাগি থকা নিচিনা লাগিছে। টিংখিনি চাওকচোন, বহুত ভাল লাগিছে ডিজাইনটো। আগফালৰখিনি গোটেই গ্লাছে হয়। এইটো আকৌ ৰুমটো 104। চব ফালৰ পৰা অকণমান দেখালোঁ। আৰু এইফালে গাড়ী বহুত পাৰ্কিঙত আছে দেখিছেনে, আৰু
ভালে লাগিছে কিন্তু বেছি মানে ৰ'দটো বহুত কাঢ়া কাৰণে আমি পানীত নানামিলোৱে আৰু একেবাৰে মানে ঠাইডোখৰ অকণমান সৰু মানুহ বহুত ভিৰ হৈছে আপোনালোকে যদি আহে ইয়াত থাকিব পাৰিব থকা সুবিধা আছে এইবিলাক কটেজ বনোৱা আছে লাইন পাৰ ডে 2000 বুলি কৈছে সুধিছিলে আৰু ইয়াতে যদি আহে আপোনালোকে পিছবেলা আহিব পিছবেলা অকণমান মানে চাহ হ'ব ন ভাল লাগিব আৰু একেবাৰে আমি 12টা বজাত আহিলোঁ যে মানে ইমান ভাল লগা নাই বহিবলৈও মানে পানীত ইমান দিগদাৰ আৰু একেৰাহে ইমান ৰ'দটো কাঢ়া আছে এতিয়া আমি ওলাইছোঁ যাবলৈ আৰু যোৱাৰ আগতে ভাবিলোঁ ৰিজৰ্টখন আপোনালোকক আকৌ এবাৰ দূৰৰ পৰা দেখাই দিওঁ আচলতে দূৰৰ পৰা বহুতেই ধুনীয়া লাগিছে কটেজবিলাক চাওকচোন বহুত ধুনীয়া লাগিছে আৰু কেইটামান ফটো তুলি আছে ভাগিনে মোক ফটো তুলি দি আছে আৰু এইটো টকো পাতেৰে বনোৱা বহিবলৈ বহুত ঠাণ্ডা হয় ইয়াতে পাৰ্টি হয় আৰু খানা চানা অৰ্ডাৰ কৰিলে তাতো খাব পাৰিব ওচৰতে এটা ছুইমিং পুল আছে আৰু এইফালে ছাইডত সৰু সৰুকৈ মানে চাংঘৰ টাইপৰ বনোৱা আছে আৰু এইটো ৰিচিপশ্যন ৰুম ইয়াতে আপোনালোকে অৰ্ডাৰ চৰ্ডাৰ দিব পাৰিব এই ছাইডত ছুইমিং পুলটো দেখিছে নহয় তাৰ কিনাৰত মানে আপোনালোকে গা চা ধুলে মানে ইয়াতে অলপ ৰেষ্ট কৰিব পাৰিব আৰু ধুনীয়াকৈ বতাহ মাৰি থাকে এইখিনিতে চ' ইয়াৰ পাছতে আমি ক'লৈ যাওঁ আপোনালোকে ভিডিঅ'টি চাই থাকিব প্লিজ